Hello guys, welcome back to my channel Adi Vlogs. বহুত দিন পিছত মই ফাইনালি আজি এটা ভিডিঅ' বনাব ওলাইছোঁ। এইকেইদিন ইনএক্টিভ আছিলোঁ কাৰণ অলপ প্ৰব্লেম চলি আছিল। চ' এতিয়াৰ পৰা আহিম, চাওঁ সদায় দিব পাৰোঁ নে নাই ভিডিঅ'। চ' আজি ক'ত যাওঁ আৰু কি কৰোঁ চাওঁ আহক। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, নিশ্চয় আপোনালোকে এনজয় পাব। যিহেতু মোৰ আগৰ গ্ৰাফিক্সটো অলপ পুৰণা হৈছে আৰু অলপ ডেমেজো হৈছে, চ' ভাবিলোঁ নতুন এটা গ্ৰাফিক্স লগাই আহোঁ। গৈ আছোঁ এতিয়া ফাটাচিলামবাৰী, 80 ৰোড হয়, ভৰলো হয়। চ' বলক আৰু কি মডিফাই কৰিব পাৰোঁ চাওঁ। অলপ ক'ৰবাত লাইট যদি লগাব পাৰোঁ লাইট লগাম। চ' ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব, যিমানখিনি পাৰোঁ মই দেখুৱাই যাম। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইখিনিত ব্ৰিজ বনাই থকাৰ কাৰণে বহুত জাম হয়। চ' সেইখিনি পাৰ কৰিলোঁ এতিয়া, সেইখিনিৰ পৰা জাম নাই। এতিয়া চিধা গৈ আছোঁ ভৰলো। চ' ভিডিঅ'টো চাই থাকক এণ্ডলৈকে। চব মই কি কৰোঁ, কেনেকুৱা ডিজাইন, কি আৰু ক'ত কৰোঁ, চব মই এতিয়া দেখাই আছোঁ গৈ। চ' ভিডিঅ'টো স্কিপ নকৰিবা, শেষলৈকে চাই থাকা। আৰু যোনে যোনে নতুন আহিছে ছাবস্ক্ৰাইব কৰিবা, লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। লাষ্টত অলপ হ'লেও ছাপোৰ্ট পাওঁ আৰু ৰেগুলাৰ আহিব। অলপ নিজৰে ইচ্ছা যায় যেতিয়া তোমালোকে ছাপোৰ্ট কৰিবা। চ' বলক ভিডিঅ'টো চাই থাকক। ফাইনেলি আহি পালোঁ ৰেপ চিটি। এইখনে ৰেপ চিটি, বাহিৰৰ পৰা দেখাই দিছোঁ। আৰু এইটো হ'ল এণ্ট্ৰেন্স, যোনটোৰ পৰা চব ৰেপিং হয়। এইবিলাক ৰেপিং পেপাৰ আৰু এইটো ৰেপিং মেচিন। গাড়ীৰ পাৰ্টছবোৰ খুলি ৰাখিছে, য'ত ৰেপিং কৰিব মেইনখিনি খুলিহে ৰেপিং কৰে মানে ইয়াত। চ' খুলিলে
ভাবিছিলোঁ আজিয়ে ৰেপিংটো হৈ যাব, কিন্তু 2 দিনমান লাগিব বুলি কৈছে। চ' পাৰ্চপোৰ্ট দি আহিছোঁ, এতিয়া খোলা গাড়ীখন লৈ আহিছোঁ নেকেড। মই দেখাই আছোঁ এবাৰ বাইকৰ অৱস্থা।